Let us know about sandalwood tree. Welcome to Parijat Tales. আজি মই স্যান্ডালউড অর্থাৎ চন্দন গছৰ বিষয়ে ক'বলৈ গৈ আছো। চন্দন গছৰ বৈজ্ঞানিক নাম সেন্ট্রালাম এলবাম। এই গছ দুই প্ৰকাৰৰ হয়, ৰঙা চন্দন আৰু বগা চন্দন। চন্দন গছ সাধাৰণতে গৰম আৰু আৰ্দ্ৰ পৰিৱেশত বৃদ্ধি পায়। এই গছ পুৰঠ হ'বলৈ 10 ৰ পৰা 15 বছৰ সময় লয়। চন্দন গছৰ পাত আৰু কাঠৰ পৰা এক বিশেষ মিঠা গোন্ধ আহে, যি আয়ুৰ্বেদ আৰু ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। তাৰ উপৰি কসমেটিক ইন্ডাষ্ট্ৰি, পাৰফিউম বনাওতে, হ্যান্ডিক্ৰাফ্ট আৰু ধূপকাঠি বনাওতে ইয়াক ব্যৱহাৰ কৰা হয়। প্ৰচলিত আছে যে চন্দন গছত সাপ থাকে। যেহেতু চন্দন গছৰ সাৰাউন্ডিংছ অৰ্থাৎ চৌপাশ শীতল পৰিৱেশ, সেয়েহে ই সাপৰ বাবে সুইটেবল প্লেচ হৈ উঠে। আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ইনফৰমেটিভ পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।